এনেকুৱা মুহূৰ্তত সংলাপ ক'বলৈ অকণমান সমস্যাই হৈ যায় যিহেতু পৰিৱেশটো বেলেগ তথাপিতো দিলীপে যিটো সংলাপৰ কথা ক'লে বহুত দীঘলীয়া দুপাতমান দীঘল সংলাপ এটা আছিলে আজিৰ পৰা প্ৰায় 15 বছৰ আগতে নাটকখন কৰিছিলোঁ আৰু সেই নাটকখনৰ সেই চৰিত্ৰটো মোৰ চৰিত্ৰ নাছিলোঁ মই বেলেগ এটা চৰিত্ৰ কৰিছিলোঁ তথাপিতো এই সংলাপটো খুব ভাল লগা গতিকে যিমানকণ মনত পৰে কম বাকীকণ বনাই মেলি থম বুলি ভাবিছোঁ আৰু যেনে নাটক আছিল যশস্বী নাট্যকাৰ অজিত বৰঠাকুৰদেৱৰ ৰচিত এখন নাট অধ্যায় পৰিৱেশটো এনেকুৱা আছিলে দুজন বিদ্ৰোহী সংগঠনৰ নেতা একেলগে কথা পাতি আছে অতব্য অৰণ্যৰ মাজত আৰু সেই দুইজন সশস্ত্ৰ সংগ্ৰামী তেওঁলোকৰ মাজত কথোপকথনত শেখৰ নামৰ যিটো চৰিত্ৰ আছিলে তেওঁৰ মুখৰ এটা সংলাপ হেল্ল' হেল্ল' সঁচা নিজৰ প্ৰাপ্যখিনিৰ পৰা যেতিয়া বাৰে বাৰে বঞ্চিত হ'ব লগা হয় জীয়াই থকাৰ মৌলিক অধিকাৰখিনিৰ পৰা যেতিয়া আঁতৰাই পঠিয়ায় যেতিয়া আৰ্থিক বৈষম্য চূড়ান্ত পৰ্যায় পায় তেতিয়াই মানুহৰ মনত আক্ৰোশৰ জন্ম হয় আক্ৰোশী হ'লে মানুহ হিংসুক হয় হাতত অস্ত্ৰ হয় যুদ্ধ আনিও নিবিচাৰোঁ শান্তি আমাকে কিন্তু জানা শেখৰ এটা ভীমকল এগিলাচ পানী খাই এহাতে কিতাপ চিলত আনখন হাতেৰে কটখন লৈ স্কুলৰ মৰ্ণিং বেল মৰা শুনি দৌৰ লৈছিলোঁ ৰছী এডালেৰে বান্ধি থোৱা এটাও বুটাম নোহোৱা পেণ্টটো ৰাস্তাত সৰি পৰা অৱস্থাৰে দৌৰি দৌৰি গৈ প্ৰাৰ্থনা কৰিছিলোঁ অহিংসা সত্যমস্তেয় সৰ্বত্ৰে ভয়বৰ্জনা হি একাদশী সেৱাবী নম্ৰতে ব্ৰত নিশ্চয় ডাঙৰ হ'লে ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম সমাজ সেৱা কৰিম জীৱনৰ লক্ষ্য ৰচনা লিখি প্ৰথম বিভাগত মেট্ৰিক পাছ কৰাৰ পাছত ভাইভাৰ ইণ্টাৰভিউত জীৱনৰ লক্ষ্য কি বুলি সোধাৰ পাছত 7 বাৰ চাকৰি নোপোৱাৰ পাছত 8মবাৰ ভাইভাৰ ইণ্টাৰভিউত জীৱনৰ লক্ষ্য কি বুলি সোধা সেই অফিচাৰজনক চুচুৰাই আনি ৰাস্তাত ঘূৰিবৰ পাছত পুলিচ অফিচাৰজনে মোক লকআপত ভৰাই থৈছিল 3 দিন পাছত লকআপৰ পৰা ওলাই যিদিনাখন হাতত ৰিভলভাৰ লোৱাৰ সিদ্ধান্ত লৈছিলোঁ সেইদিনাখন ভাবিছিলোঁ ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ জীৱনৰ লক্ষ্য কেৱল পৰীক্ষাত পাছ কৰিবলৈ লিখা কেইটামান আখৰহে আছিল চাগে দেউতাই চাগে মোৰ ল'ৰাটো এতিয়াও বহুত ডাঙৰ মানুহ হ'ব বুলি ভাবিছে আৰু অথচ মই আগে পুলিচ মোৰ পাছে পাছে মই আগে পুলিচ মোৰ পাছে পাছে